10 বছৰীয়া আপুনিজনীলৈ যদি এখন আপুনি চিঠি লিখিব লগা হয় এতিয়া এই মুহূৰ্তত কিদৰে লিখিব আপোনালৈ আপোনাৰ চিঠি এটা ছেল্ফ ডাউট কেতিয়াবা হয় যে মই মানে কৈছোঁ দেই তুমি সুধিছা কাৰণে কৈছোঁ এটাই মোৰ মানে অকণমান খোকোজা আছিল যে কি মোৰ মা দেউতা দুইজন বগা আৰু মই মিঠা বৰণীয়া দেই আৰু মোৰ বিশেষ আপত্তি নাই সেইটো কথাত মোৰ সমস্যা নাই কিন্তু মানে আমাৰ সমাজখন তেনেকুৱা হয় আৰু ভণ্টিও বগা তাৰপিছত সেই সময়খিনিত তাৰমানে মোৰ মনত পৰে 10 বছৰৰ পৰা 16 বছৰলৈকে সেই সময়খিনিত এই এটাই বস্তু মই মানে অনুভৱ কৰোঁ এই মানে ঠিক আছে মোৰ গাৰ ৰংটো এইটো সমস্যা নেকি মানে সমস্যা হয় বুলি মই কোৱা নাই কিন্তু এইটো বাৰু সমস্যা নেকি গতিকে সেই সৰু ছোৱালীজনীৰ মনত যে এটা প্ৰশ্নৰ উদয় হৈছিলে যে কি গাৰ ৰংটো এটা সমস্যা নেকি এতিয়া মই পটককৈ মনত পৰোঁতে গৈছোঁ মই খুব ধুনীয়াকৈ বস্তুটো এতিয়া মোৰ মনলৈ আহে কিন্তু হয়তো মই সেই সৰু ছোৱালীজনীক ক'লে তোমাৰ মানে আটাইতকৈ ধুনীয়া ৰং তুমি মানে নিশ্চিত হৈ থাকা মই যদি পাৰিলোহেঁতেন মই এতিয়া ক'লোহেঁতেন সেই কথাটো কিন্তু এই কথাটোৱে মোক অকণমান তেতিয়া মই এনেকৈ নকওঁ যে কি তোমাৰ দুখী কৰিছিল বা এটা কি বুলি কয় গ্লানি বা হীনমন্যতা বুলি কয় নেকি সেই তেনেকুৱা নহয় দেই কিন্তু তেতিয়া তোমাৰ এটা হয় ন পাছিং ষ্টেটমেণ্ট তুমি আমিতো সমাজৰ লগত ডাঙৰ হোৱা মই 90sৰ ছোৱালী গতিকে আমাৰ সময়ত আমাৰ পাৰা বুলি কয় যে আমি অকলশৰীয়াকৈ ডাঙৰ হোৱা নাই আমি সকলোৱে মিলিজুলি একেলগে আমুকৰ ঘৰত তামুকে ভাত খাই তেনেকুৱা ধৰণৰ এটা পৰিৱেশত ডাঙৰ হৈছোঁ তো হয়তো যিখিনি মানুহে সেইখিনি সময়ত এনেকুৱা কিছুমান ধাৰণা লৈ আছিল তেওঁলোকেও মোৰ বাবে মনত ভাল ধাৰণাই পোষণ কৰিছিলে মই কোৱা নাই যে বেয়াকৈ সেইটো যত্ন ল'বাচোন সেইটো যত্ন ল'বাচোন কিন্তু শিশু মনত কিছুমান কথাই বহুত বেলেগ ধৰণে ক্ৰিয়া কৰে মই ভাবোঁ যে কি ডাঙৰ মানুহবোৰ সেইটো লৈ অকণমান সাৱধান হোৱা উচিত আৰু বিশেষকৈ এতিয়া বোধ কৰোঁ আমি অকণমান বেছি সাৱধান হৈছেও মানুহবোৰ কাৰণ বহুতখিনি বস্তু জনা হৈছে মানুহে আগতে ধৰি লওক নাজানিছিলে ভাল ভাবে কিন্তু কিবা এটা বেলেগ হৈ যায় তেনেকুৱা ধৰণৰ কিন্তু সেই 10 বছৰীয়া ছোৱালীজনীক কিন্তু মই ক'লোহেঁতেন কি ইউ আৰ ডুইং গুড তুমি মানে বেছি চিন্তা নকৰিবা সেই বস্তুটো এই কথাটো